পিতাই হয় পিতাই মোৰ চাকৰিটো নহ'ল পিতাই মই দেখি ঠাই দেখোন লোকেল ল'ৰা সেইকাৰণে মোৰ চাকৰিটো নহ'ল সিহঁতি কৈছে বোলে টকাৰ 20,000 লগা আমি হ'লেও দুখীয়া শ্ৰেণীৰ মানুহ টকাৰ 20,000 ক'ৰ পৰা দিম মানুহৰ মানে সৃষ্টিৰ সীমা নাই আৰু মানুহে এনেকুৱা ঠাই আছে এনেকুৱা ব্যক্তি আছে ঠাইভেদে মানে ইমানেই সৃষ্টি মানুহৰ সৃষ্টি যিহেতু প্ৰতিটো দিনাই সৃষ্টি হয় প্ৰতিটো ৰাতিতে সৃষ্টি হয় প্ৰতিটো বছৰ মাহ জুৰি মানুহৰ সৃষ্টি থাকেই আৰু ঠিক তেনেকৈ কিছুমান সৃষ্টি এনেকুৱাকৈ ভিতৰত সোমাই থাকে যিবোৰ সৃষ্টি আপোনালোকে গম নাপায় আপোনালোকে দেখা নাপায় বা শুনা নাপায় বা তেনেকেই সম্পূৰ্ণ নাইকিয়া হৈ শেষ হৈ যায় কিন্তু তেনেকুৱা এটা মানে সৃষ্টি আৰু দাদাজনে মানে নিজৰ মনৰ ভিতৰতে কিছুমান চিনেমাৰ ডাইলগ কিছুমান গান কিছুমান কথা কিমান সুন্দৰকৈ নিজৰ মনতে সৃষ্টি কৰি লিখিও থৈছে গতিকে ভাল স্ক্ৰিপ্ট ৰাইটাৰে এইবিলাক শুনিলে বা দেখিলে বুজি পাব কিমান ধুনীয়াকৈ কিছুমান থিয়েটাৰ ডাইলগ গান কিমান ধুনীয়াকৈ লিখি থৈছে আৰু এয়া হৈছে ৰাজ বুবুল আৰু ঢকুৱাখানাৰে ল'ৰা মোৰ মানে এখন শ্বৰ্ট ফিল্ম বনাইছিলোঁ বহুত দিনৰ আগতে প্ৰায় 7 মাহৰ আগতে এখন শ্বৰ্ট ফিল্ম বনাইছিলোঁ আৰু এই শ্বৰ্ট ফিল্মখনত মোৰ বিশেষ মানে মই বাটতে ঘপককৈ শ্বুট লৈ থাকোঁতে লগ পালোঁ যে এনেকুৱা এজন ল'ৰা লাগে চুলি থকা এনেকুৱা গুণ্ডা কৰিবৰ কাৰণে ল'ৰা এজন লাগে আৰু মই মানে মোৰ ডাইলগ দিয়াই নাছিলোঁ তেওঁ নিজেই এটা ডাইলগ কৈ দিছিল আৰু তেতিয়াই মই ৰাজ বুবুলৰ লগত চিনাকি হৈছিলোঁ আৰু তেতিয়াই মোৰ শ্বৰ্ট ফিল্মত পাৰ্ট কৰিব লাগিছিলোঁ লম্পট বুলি কয় লম্পট প্ৰথমখন লম্পট আপোনালোকে মোৰ চেনেলত চালেই গম পাব ৰাজ বুবুলৰ গান শুনিবৰ কাৰণে এইফালে ৰখি আছে সন্তোষ এইফালে হৰি আৰু এইফালে মানে বহুত দৰ্শক মানে মই নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম ৰাজ বুবুল নতুন কিবা মানে 2024 যিহেতু আহি আছে মানে 2024 চনৰ মানে কিবা প্ৰস্তুতি হাতত লৈছা নেকি গান চান কিবা নতুনকৈ বনাইছা নেকি লৈছিলোঁ কি গান বনাইছা এটা লিখি আছোঁ তেজেৰে লিখিলোঁ এইটো বৰ্তমান মই ৰিলিজ কৰি দিয়া নাই যেতিয়া মোৰ সময় তেতিয়া মই নিজৰ গান নিজৰ ৰিলিজ মানে তেজেৰে লিখিলোঁ বুলি কোৱা এটা গান বনাই আছে এইটো কি বিহু গান নে কি গান অলপ বিহু গানেই তাৰপিছত আৰু আমি ৰাজ বুবুলৰ পৰা এটা থিয়েটাৰ ডাইলগ শুনিম প্ৰথমে নাথাকোঁ এখন ক'ত নালাগে মোৰ এখন ঘৰ খা সম্পত্তি এই নৰকণ্ঠ থকাতকৈ এজোপা গছত ওলাব ভাল চাই দিব তই মোক কিহৰ কি তই মোৰ জীৱনৰ এটা ফিজ হৈ থকা বা পিতাই হয় পিতাই মোৰ চাকৰিটো নহ'ল পিতাই মই দেখি ঠাই দেখোন লোকেল ল'ৰা সেইকাৰণে মোৰ চাকৰিটো নহ'ল সিহঁতি কৈছে বোলে টকাৰ 20,000 লগা আমি হ'লেও দুখীয়া শ্ৰেণীৰ মানুহ টকাৰ 20,000 ক'ৰ পৰা দিম কাইলৈ পূব বেলি পশ্চিম নোহোৱা আগে আমি এইখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ গুচি যাওঁ অবেই তই আগলৈ এখোজ আগ নাবাবি আৰু এখোজ আগবাঢ়িলে এই গুলিটো চিটিকি তেজৰ কণিকাবিলাক সঁচাকৈ খণ্ডন হৈ আকাশৰ লগত মিহলিত হৈ বৰষুণ হৈ সৃষ্টি হৈ নামিবলৈ আচৰিত ইমান দীঘল এটা ডাইলগ আপোনালোকে কি ভাবিছে নাজানো ইমান দীঘল এটা ডাইলগ মানে ইমান ধুনীয়াকৈ মানে কৈ দিছে আচৰিত মানে আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে আৰু এনেকৈ সদায় নতুন সৃষ্টি আপোনাৰ এই ডাইলগটো কি আপুনি নিজেই বনাইছে নিজে বনাই এইটো মানে থিয়েটাৰত সন্নিৱিষ্ট কৰা নাই কিন্তু এতিয়ালৈকে কিন্তু নিজে ভাবি লৈছে নিজে এটা থিয়েটাৰ ডাইলগ বনাইছে ইমান ধুনীয়াকৈ আৰু নতুন গান বনায় কবিতা বনায় আগতে মোক দেখাইছিলে যেতিয়া মই ফিল্মখন বনাই থাকোঁতে শ্বৰ্ট ফিল্মখন বনাওঁতে মোক কৈ থাকে এইটো ডাইলগ ভৰা সেইটো ডাইলগ ভৰা যেতিয়া মোক সম্পূৰ্ণকৈ মানে শুনালে তেতিয়াহে মই গম পাইছোঁ যে সঁচাকৈ দাদাজনে বৰ ধুনীয়া মানে কিছুমান কাম কৰিবলৈ মানে মনত মানে সাঁচি ৰাখে মানে কথাবিলাক মানে মনতে ৰাখি থয় কিন্তু প্ৰকাশ যেতিয়া কৰে তেতিয়াহে আপুনি বুজিব পাৰিব যে সঁচাকৈ দাদাজনে কিবা এটা সৃষ্টি কৰি আছে আৰু দাদা এতিয়া ৰাজ বুবুলৰ কণ্ঠত গান বনাই আছোঁ বুলি কৈছে নতুনকৈ গান নিজে লিখা নিজে সুৰ দিয়া এটা গান আপোনালোকক মই শুনাম এয়া তেজেৰে লিখিলোঁ তোমালৈ চিঠিখন কিদৰে বুজাওঁ তোমাকে আশাভৰ মৰমে কিয় বাৰু বিচাৰে আশাভৰ মৰমে কিয় বাৰু বিচাৰে হৈ আহে মোৰ হৃদয়তে হৈ আহে মোৰ হৃদয়তে তেজেৰে লিখিলোঁ তোমালৈ চিঠিখন কিদৰে বুজাওঁ তোমাকে আশাভৰ মৰমে সম্পূৰ্ণ যিহেতু গাব নালাগে আজিকালি লিৰিক্সবিলাক মানে এইবিলাক মানে এতিয়া যিহেতু তাল মাত্ৰা নিজেই সৃষ্টি কৰা যিহেতু ক'ৰবাত কিবা কিবি খেলি মেলি হ'ব পাৰে বা
ঠিক লাইনত নাহিবও পাৰে, কিন্তু নাহিলেও কিন্তু নিজৰ সৃষ্টি আৰু নিজৰ সুৰ কিমান ধুনীয়াকৈ হেৰি কৰিছে, সম্পূৰ্ণকৈ যদি গাই দিয়ে আজিকালি মানে প্ৰব্লেম থাকে। এই লিৰিক্সবিলাক মানে বেলেগে লৈ আৰু ধুনীয়াকৈ বনাই বেলেগে এৰি দিয়ে, গতিকে কাৰোবাৰ নিজৰ সৃষ্টিবিলাক মানে এনেই অসাৰ হৈ যায়, মানে এনেই গুচি যায়। গতিকে সম্পূৰ্ণ শুনাব নালাগে, বেলেগ কিবা গান বা আৰু এটা আছে কি বোলে জাজি নৈ বুলি আছে। জাজি নৈ এইটো কেনেকুৱা? এইটো জাজি নৈ আমি এনেই নৰ্মেলি জাজি নৈটো শুনিছোঁ, কিন্তু এইটো কিহৰ? এইটো কি বোলে জাজি নৈ বেলেগ এটা ষ্টাইল। এইটো শুনাচোন এনেই অকণমান। জাজি নৈ পাৰতে, জাজি নৈ পাৰতে কহুৱা ফুল ফুলিছে, জাজি নৈ পাৰতে কহুৱা ফুল ফুলিছে, লাজুকী বন জানো চুলে জলাগিব, লাজুকী বন জানো চুলে জলাগিব। তো গাইজ জাজি নৈ বুলি কওঁতে আপোনালোকে ভাবিছিলে জাজি নৈ এৰিব নোৱাৰোঁ সেইটো গাব বুলি, কিন্তু সেইটো নহয়। জাজি নৈ মানে গানটো জাজি নৈ বুলি নাম দিছে ন, জাজি নৈ বুলি এটা ধুনীয়া গান লিখি দিছে, আৰু সম্পূৰ্ণ লিৰিক্সটো আপোনালোকে দেখিলে হয়তো গম পাব কিমান ধুনীয়া। আৰু কি কলেজৰ ফেচাৰ নে কলেজৰ কি ফেচাৰ কলেজ ফ্ৰেছাৰ্ছৰ এটা গান তেওঁ লিখি থৈছে, মানে বহুত কিবা কিবি সৃষ্টি কৰি ধুনীয়াকৈ ধুনীয়া হেৰি থাকে, আৰু কাহিনীও লিখি থৈছে, চিনেমা নিজে বনাই থৈছে, নিজে কিছুমান চিনেমাৰ মানে স্ক্ৰিপ্ট তেওঁ নিজে বনাই থৈছে। মোক মুখেৰে কৈছিলে এদিন, বৰ ধুনীয়া স্ক্ৰিপ্ট। থিয়েটাৰ ডাইলগ আৰু এটা শুনিম, তেওঁৰ দাদাজনৰ যি প্ৰতিভা সেইখিনি আপোনালোকক এনেই অকণমান দেখাওঁ বুলি ভাবিলোঁ, ঘৰৰ পদূলিতে যিহেতু ইমান দিনৰ মূৰত আহিছে। লিখা থিয়েটাৰ এটা ডাইলগ শুনিম আকৌ এবাৰ। মালবিকা আছিলে আগতে মোৰ পত্নী। আৰু খুব সুন্দৰ, খুব সুন্দৰ। সেই গাইজ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, যিহেতু দাদাজন বহুত দিনৰ, মই আকৌ এবাৰ কৈছোঁ, বহুত দিনৰ মূৰত আহিছিলে। বহুত প্ৰতিভা আছে, ৰাজ বুবুলৰ বহুত প্ৰতিভা আছে, আপোনালোকে হয়তো শুনি বা দেখি গম পাইছেই সকলোবিলাক। গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তো ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ, বাই বাই।